या गाइस हम लोग पिकनिक में जा रहे हैं पूरा पकड़ में পইচা 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 500 আজি 8খন দিছে 8খনত কিমান হ'ব 4000 টকা হ'ব আমাক 4000 টকা আজি পাইছোঁ আৰু মই কাম কৰি বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ খাতি নিশ্চয় ভালে থাকে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটা নতুন ভিডিঅ' লৈ মোক পইচা দিছে এই ৰাস্তাটো কাটিবৰ কাৰণে সেইদিনাখন মই দেখাইছিলোঁ পকলেনে কাটা কিন্তু আজি মই পকলেনে আধা কাটিছিলে এতিয়া মই জেচিবিৰে মানে ৰাস্তাটো অকণ ফিনিচিং দি আছোঁ আৰু এইটো ফিনিচিং দি আছোঁ জেচিবিৰে এতিয়া মই আপোনালোকক বেক কেমেৰাৰে দেখাম কেনেকৈ কাটা হয় কেনেকৈ কি হয় আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব এইখন এতিয়া মোৰ এই হেল্পাৰজনে চলাই আছে তাক মই শিকাই আছোঁ জেচিবিখন চলাব ইমানো পাৰফেক্ট নহয় বাৰু লাহে লাহে শিকি আছে পাৰিব এতিয়া আজি দিছোঁ এতিয়া সি কাটা হ'লে মই কাটিম বাৰু এতিয়া এই বস্তুটো এনেকৈ চিধা কৰি ইফালে চিধাকৈ পোনাই দিব লাগে বোলে এতিয়া কাটিং কৰি আছোঁ কাট 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 এই মাটিখিনি গোটেই কাটি কিনে ইয়াত পেলাব লাগে বোলে ইয়াত এতিয়া কাটি কিনে এই ৰাস্তাটো নহয় এইটো কেঞ্চেল এতিয়া ইফালেদি যাব সিফালেদি যাব সেইকাৰণে জেচিবি দি কাটি আছোঁ জেচিবি খন জেচিবিৰে এনেকুৱা কাটা হয় দেই বন্ধু বান্ধৱীসকল ৰাস্তা কাটিং নিউ কাটিং জেচিবি নিউ কাটিং